আজি দোকান চকন বন্ধ আৰু আমাৰ মহাশয় মোৰ মাবুই মোৰ হবি মোৰ থন কি কৰি আছা চাফা কৰিব লগা হৈছে ৰাতিপুৱা কি খাইছিলা কক আজি বহুত টেষ্টি টেষ্টি খানা বনাইছিলো চাহ আৰু ৰুটি মই গান শুনি শুনি কাম কৰিছে আজি ৰুম চাফা কৰিম চব ভাত বহাই দিছোঁ এয়া এয়া আৰু এইফালে আইজনী গোসানী মোৰ কুকাৰ হুইচেল মাৰি আছে আৰু এটা মাৰ মোৰ জলদি চুৰি কংগনা টুপিটো দি দিয়াচোন কি হা টুপি টুপি লাগিব কোনটো টুপি কলা টুপিটো স্কুটি ওলা গেটটো খোলা এভৰিৱান আৰু এতিয়া টাইম হৈছে 6টা বাজিবৰ কাৰণে 10 মিনিট মানে 5:40 আৰু মই এতিয়া অকলে আছোঁ আৰু আজি দোকান বন্ধ কৰিব লগা হ'ল কাৰণ কিয় মানে বহুত গাটো বহুত বেয়া লাগিছে আৰু তেওঁৰো অলপ হেল্থটো অলপ বেয়া হৈ আছে কাৰণে আৰু ভাটিবেলা তেওঁ 3টা বজাৰ পৰা 2-3 ঘণ্টা ইণ্টাৰভিউ হৈছে এটা কিবা কাৰণত মানে কাম এটাক লৈ পেলাই ইণ্টাৰভিউত মানে তেওঁৰ সোনকালে যাব লাগিব আৰু ডেইলি ব্লগছ দিয়া ষ্টাৰ্ট কৰিছোঁ যিহেতু সেইকাৰণে বেছি অলপ হেৰি হৈছে সেইকাৰণে যেতিয়া মানুহবিলাকে চাই আমাৰ ভিডিঅ' তেতিয়া বেছি ভাল লাগে কিন্তু কাৰ্টুন হৈ গৈছে বহুত আৰু ঘৰটো বহুত জাবা দেখাই আছে সেইকাৰণে খালী কাৰ্টুনবিলাক বেলেগ ৰুমত ছেট কৰাই আছোঁ আৰু এতিয়া টাইম আছে 7টা বাজিবৰ কাৰণে 5 মিনিট ফ্ৰেণ্ডছ ঘৰ চাফ আধা আধি কৰিলোঁ আৰু খাব অৱস্থা নাই গোটেই খালী কাৰ্টুনবিলাক ইয়াতে থৈ দিছোঁ তেওঁক সুধিব লাগিব তাৰপিছত তেওঁৰ পৰা খালী কৰিম গোটেই ওপৰত থৈ দিছোঁ গাত একেবাৰে বল নাই সেইকাৰণে মাত একদম সৰু সৰু ঝাৰু আনিছোঁ ঘৰটো সাৰি পেলাই বিচনা চাফ কৰি ভিডিঅ' এডিটিং কৰিম তাৰপিছত ফ্ৰেণ্ডছ এতিয়া টাইম হৈছে 8:15 আৰু আমাৰ মহাশয় এতিয়ালৈকে আহি পোৱা নাই অলপ আগতে ফোন কৰিছোঁ কৈছে কি আহি আছোঁ অলপ দেৰি হ'ব মই কৈছোঁ ইমান ঘূৰি ফুৰিব নালাগে সোনকালে আহি যাওক দিনটো ৰেষ্ট লোৱা নাই যিহেতু হয়নে আৰু এতিয়া লাল চাহ খাইছোঁ মুড়ি বিস্কুট নাই কাৰণে আৰু মই ইমান বিস্কুট ভালো নাপাওঁ আৰু মই আজি আপোনালোকক এটা বস্তু দেখাম বহুত দিনৰ পৰা দেখাম বুলি ভাবিছোঁ আজি মই আপোনালোকক দেখাম মোৰ কিমানটা বেগ আছে কেনেকুৱা আৰু ক'ৰ পৰা আনিছোঁ টপলাটো উলিয়াই থৈ দিছোঁ অলৰেডি আছে এইটো ব্লু কালাৰ গোটেইখিনি চব বেগে আছে আৰু বহুত আছিলে আৰু চবকে ভগাই ভগাই দিওঁ চবকে মানে কি ইমানো নাই যে মোৰ একেবাৰে এটা দুটামান আৰু মোৰ ভাল নালাগে সেইকাৰণে দি দিছোঁ মোৰ এই দুটা অলপ পুৰণা আৰু বাকীখিনি চব নতুন বেগ মানে নতুন মানে কি ধৰি লওক বহুত বছৰ হৈছে মই সেনেকৈ ইউজ কৰা নাই আৰু দেখাই আছোঁ কিন্তু চাহখিনি খাই লওঁ ঠাণ্ডা হ'ল কিবা প্ৰথমতে মই আপোনালোকক দেখাম চবতকৈ মৰম লগা বেগ আৰু বহুত কম দামতে মই কিনিছিলোঁ আৰু সেইটো বেগটো কিনা মোৰ কমচে কম 3 বছৰমান হ'ল সেইটো হ'ল বেগটো হৈ গৈছে এইটো এতিয়া এনেকৈও ল'ব পাৰি এনেকৈও ল'ব পাৰি আৰু এনেকৈ হাততো ল'ব পাৰি কিবাকৈ মোবাইলটো সোমাই আহে সকলোতকৈ বহুত মৰম লগা আৰু এইটো মই কিনিছিলোঁ দিল্লী লালকিল্লাৰ পৰা 200 টকা 100 টকাটো পায় 100 টকা থওঁ এতিয়া বৰ্তমান কিমান দাম হৈছে নাজানো 3 বছৰ আগৰ বেগ হয় এইটো ফাৰ্ষ্ট নেক্সট দেখাই আছোঁ নেক্সট এইটো দিল্লীৰ পৰাইতো ছিঙি গৈছে দিল্লীৰ পৰাই কিনিছিলোঁ 50 টকা এনেকুৱা ৰাউণ্ড টাইপ ডিজাইন ছিঙি গৈছে এইটো এনেকৈ ল'ব লাগে
2 নম্বৰ হ'ল এইটো সেই দিল্লীৰ পৰাই লৈছোঁ 200 টকাত এইটো এনেকৈ ল'ব পাৰি এনেকৈ ল'ব পাৰি এয়া ভিতৰত ডাঙৰে আছে মোবাইল পাৰ্চ আৰামছে সোমাই যাব হ'ল 3 নম্বৰ আৰু বহুত আছিলে এটা এইটো হ'ল এইটো তেওঁৰ ভনীয়েকে মোক কৰিছিলে এইটো ছুটিও কৰি ল'ব পাৰে এনেকৈ এইটো সোমাই লগ কৰে এনেকৈ হ'ল 3-4 নম্বৰটো এইটো 4 নম্বৰ মিনি বেগ ইয়াতে একো নোসোমায় ষ্টাইলৰ কাৰণে এইটো ল'ব পাৰি এইটো শিলিগুৰি ওপৰতে মই ওপৰত লৈ ভাল পাওঁ কাৰণ ইয়াতে পাৰ্চ সোমাই মোবাইল সোমাই পইচা ল'লে পইচা সোমাব আৰু পানীৰ বটলো সোমাব দেখাটো ষ্টেণ্ডাৰ্ড লাগিব কিছুমান আঠা লগা বেগ থাকে নহয় এইটো আঠা লগা নহয় পূৰা চিলাই মাৰা আছে কেতিয়াবা যদি আপোনালোকে শিলিগুৰিত যায় বেগ সঁচাকৈ আনিব কাৰণ তাতে বহুত ভাল ভাল বেগ পায় আৰু বহুত ব্ৰেণ্ডেড কপি মাল পায় কিন্তু দেখাত কোনো নক'ব যে এইটো মানে কপি হয় বুলি ভাল আছে বহুত ভাল আছে এইটো এইবাৰ দিল্লী যাওঁতে আনিছোঁ এইটো পৰিছে 200 টকা ভিডিও বেয়া কৰি নেক্সট লাষ্ট বেগ আছে এইটো এইবাৰ দিল্লীৰ পৰা 200 টকাত লৈ আনিছোঁ আৰু সকলোতকৈ এইটো মানে কম দাম হিচাপে চব বস্তু সোমাই ল'ব পাৰি পানীৰ বটল আৰু পাৰ্চ যি ভৰাই আৰু ধুনীয়াকৈ ভৰকৈ সোমাই কিনে আনিব পাৰি লোৱা যাব কেতিয়াবা দিল্লীত গ'লে পাৰিলে বা ইয়াতে পালে এইটো বেগ ল'লে মানে ধুনীয়া দেখাটো ভাল লাগিব ইমান দামী যেন নালাগে কিন্তু চব বস্তু সোমাই ইয়াতে মই মানে বেছিভাগ এইটো গ'লে এইটো বেগে লৈ যাওঁ তেওঁৰ বেগ হয় বেছিভাগ মই লওঁ মানে কি বেছিভাগ মই লওঁৱেই আৰু হা এইটো মোৰ লেডিজ বেগ আপোনালোকৰ ভাল লাগিলে কমেণ্ট কৰিব কেতিয়াবা যদি মই দিল্লী যাওঁ আপোনালোকে যদি মোক বেগ আনিব দিয়ে পইচা সোমাই দিব নাই কি হা তেতিয়া আপোনালোকে মোক পইচা সোমাই দিব একাউণ্টছত মই বেগ আনি দিম আপোনালোকৰ কাৰণে আৰু আজি ভিডিঅ' বেছি দীঘল নকৰোঁ কাৰণ কালি ৰাতিপুৱা 9টা বজাত বা 10টা বজাত ভিডিঅ' আপলোড দিম বুলি ভাবিছোঁ সদায় ৰাতিপুৱা ডেইলি ব্লগছ দিয়া কৰিম গতিকে ৰাতি সোনকালে শুই যাম বুলি ভাবিছোঁ আৰু আজি ব্লগ ইমানতে সামৰণি মাৰিছোঁ আশা কৰিছোঁ আপোনালোকৰ আমাৰ ভিডিঅ' চাই ভাল পাইছে আৰু পোৱা নাই যদিও চাব আৰু আমাৰ মহাই এতিয়া আহিছে গৈছে 2টা বজাত আৰু আহিছে এতিয়া বজাত আহিছে এতিয়া 8:30 বজাত খোৱা লোৱা বনাম জল্দি তেওঁৰ কাৰণে ৰখি আছোঁ এই পকা আম আনি থোৱা আছে পকা আমৰ ৰুটি খাব আৰু মই দিনৰ ভাত আছিলে ভাত খাম গতিকে বাই বাই আহিছোঁ এটা নেক্সট ব্লগত এতিয়ালৈকে ৱেইট মাত্ৰ কিমান ঘণ্টা ৱেইট কৰিব 12 ঘণ্টা ন হা কিমান অ'কে বাই বাই